নমস্কাৰ, মই তুলিকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী। সেয়েহে এই চেগতে মই তেওঁলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমি ওলালোঁ ভাগৱত ভ্ৰমণলৈ। বৰ বিশেষ ভালদৰে ভিডিঅ' কৰা নহ'ল, যি পাৰিছোঁ তাকে কৰিছোঁ। মানুহবিলাক বহুত কম দেখা হৈছে, কিয়নো চবেই ৰ'দ দেখা পায়, কোনোবা ক'ৰবাত ৰখি দিয়ে। নাম গাই চবৰে যে গল্প গাইছে, কাৰণে এঘৰ মানুহে প্ৰত্যেকবাৰে চাহ খুৱায়, তেওঁলোকৰ তাতে চবে বহি লৈছে, চাহ খাই আছে, নিমকি বিস্কুট গাখীৰ দিয়ে চাহ একদম। মাতটো এইবাৰ ভালকৈ ওলাব আৰু। অলপ বগা গৰম পানী লাগছে, গৰম পানী লগা হওয়া ঠান্ডা পানী ভরি লগা হওয়া এয়া আমিও সেৱা ল'লোঁ ৰাইজৰ ওচৰত, ভগৱানৰ ওচৰত। এয়া এইজনী আমাৰ টিকলিজনী, চাওকচোন অৱস্থা বেয়া, উঠিবও নোৱাৰে, যে কি কৰিব আছে আৰু কিবাকে। তাতে আকৌ আমাৰ ওচৰৰ ভণ্টিজনীৰ বাৰ্থডে আছিলে, সেইকাৰণে আৰু তাইৰ জন্মদিন বুলি সকলোকে চাহ খোৱালে। হেপী বাৰ্থডে মইনা, নাখাওঁ মই। এয়া বাৰ্থডে গাল আজি শংকৰদেৱৰ জন্ম দিনা জন্ম পাইছিল, তাৰে পাৰ্টি দি আছে ৰাইজক। কি আছে হেপী বাৰ্থডে খাইছে বা দেখাই দি কি আছে হবই যাচ্ছে একদম ভাগৱত ভ্ৰমণৰ পৰা এই নাম কীৰ্তন কৰা হ'ল নামঘৰত। তাৰপিছত প্ৰসাদ খালোঁ আৰু নামঘৰত খিচিৰি খুৱাব, যিহেতু মানুহবিলাকে ঘৰত যায় বনাবৰ কাৰণে বহুত বেছি কষ্ট হয়, সেইকাৰণে এয়া আমিও খাই ল'লোঁ খিচিৰি, সৰু আলু ভাজি আৰু ঔটেঙা। বহুত বেছি ভাল লাগিল খাই, কিন্তু তলত বহি মানে যোনে যেনেকৈ পাৰি বহি লৈ এয়া চবৰে খোৱা শেষত তেওঁলোকে লাষ্টত খাইছে। খোৱা লোৱাৰ পিছত আৰু দিনত খোৱা বাৰ্থডেখন আকৌ ৰাতিলৈ আছিলে, তাত গ'লোঁ, কিন্তু বিশেষ ভিডিঅ' কৰা নহ'ল। কেক কটা ভিডিঅ'খিনি আছে, পায়স খালোঁ, কেক খালোঁ, বুন্দিয়া খালোঁ, বহুত বেছিয়ে ভাল লাগিলে আজি। আজিৰ মোৰ এই অকণমানি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।